হেল্ল' গাইজ নমস্কাৰ আশা কৰোঁ সকলোৱে ভালেই আছে এয়া হৈছে 15 এপ্ৰিল মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ মৰ্ণিঙৰ পৰাই বিহুত চাগে সকলোৱে বিহুৰ আয়োজন কৰি আছে চ' মই ব্লগটো বাগানৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ যোৱাকালি আমি গৈছিলোঁ ইটাখোলা ভিনদেউৰ ঘৰত তাৰ পৰা আহি আমি মাৰ পাপাৰ লগতো থাকিলোঁ বাগানত আহি গ'লোঁ তো মই ব্লগটো ভাবিছোঁ আজি মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰি দিওঁ এতিয়া মই যাব ওলাইছোঁ কাৱৈ মাৰি মাৰ ঘৰত আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব তাতে বিহু ফুৰি আহোগৈ বিহু বুলি মাৰ ঘৰত যদিহে আপুনি মোৰ চেনেলটো নতুনকৈ চাই আছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব তেন্তে আহক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ নহয় জানো হেল্ল' গাইজ আজি নেক্সট ভিডিঅ' মই যোৱাকালিৰ ভিডিঅ'টো এতিয়ালৈকে দিব পৰা নাই এইটো নাজানো আৰু কেতিয়ালৈকে দিব পাৰোঁ চ' আজি বিহু আজি কি বিহু গৰু বিহু আজি মানুহ বিহু যোৱাকালি আছিলে উৰুকা এতিয়া আমি গৈ আছোঁ বাগানৰ পৰা আহিলোঁ কোৱাটাৰৰ পৰা আহি মেলি বাৰ বস্তু কেইটামান আছিলে আকৌ তেজপুৰতে আহিলোঁ আহি বাঘ চিৰাই চাক থলোঁ থৈ মেলি এয়া আকৌ ওলাইছোঁ মাৰ ঘৰত এতিয়া গৈ আছোঁ কাৱৈ মাৰি ব্লগটো এইটো নেক্সট ব্লগ হয় এইটো বেলেগ হ'ব ভিডিঅ'টো মই আজি এতিয়াৰ পৰা কণ্টিনিউ কৰি দিছোঁ আৰু যোৱাকালিটো নাজানো কেতিয়া দিব পাৰোঁ এতিয়ালৈকে এডিট কৰাই নাই মই অলপ বাকী আছে এডিটৰ কাম চ' আজি এইটো আকৌ নেক্সট ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ এইটোও নাজানো কেতিয়ালৈকে দিব পাৰোঁ ঘৰত গৈ যি কৰোঁ আৰু বিহু কি কৰোঁ ক'ত যাওঁ কি কৰোঁ নাজানো দেখুৱাই যাবলৈ চেষ্টা কৰিম চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব সেয়াই আৰু ইমান বেছি নাই তেনেকৈ চ' এতিয়া ওলালোঁ ওলাই মেলি গৈ লওঁ বাৰু এই ঘৰত লগ পাই আছোঁ আপোনালোকক আকৌ দেখুৱাবলৈ চেষ্টা কৰিম চ' চাই থাকক আগলৈকে আৰু সকলোকে শুভেচ্ছা থাকিল এই বিহুটো যাতে সকলোৰে ভালে কুশলে পাৰ হওক আৰু ৰঙালী বিহু চবৰে ৰং বিৰঙেৰে দিনবোৰ পাৰ হওক সকলোৰে বাবে দিন ভাল হওক শুভ হওক সেয়ে কামনা কৰিল দুবছৰটো গ'ল তেনেকৈ এইটো বছৰৰ পৰা যাতে সকলোবোৰ ঠিক হয় আৰু চ' নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ সকলোৰে ভাল হওক চ' সেয়াই আৰু এয়া ঘৰত আহি পোৱাৰ পিছত আহিল আমাৰ ঘৰত নাচনী বিহু কুঁৱৰী গাঁৱৰে মামাৰ হাতৰ ছোৱালী কেইজনীমান অলপমান দেখুৱাই দিলোঁ আপোনালোককো এয়া দিনত নাচিব অহা নাচনী দুজনী পিছবেলা আকৌ আহিল আমাৰ ঘৰত ফুৰিবলৈ এয়া হৈছে দখনা মাৰ ফালৰ পৰা বিহু বুলি মোক গিফ্ট কৰিছে মায়ে এয়া আমাৰ বড়ো মানুহৰ ট্ৰেডিশ্যনেল হয় বহুত ভাল লাগিল মোৰ দখনাটো পাই মই ভাবি আছিলোঁ দখনা এযোৰ ল'ম চ' মায়ে দিলে বিহুত এয়া হৈছে মিষ্টাৰৰ কাৰণে তেওঁকো দিছে মায়ে কিবা এটা গিফ্ট বিহু বুলি এয়া মায়ে দিয়া কাপোৰযোৰ পিন্ধি বিহু বুলি ফটোশ্বুট কৰিলোঁ আৰু ঘৰতে বাৰীতে অলপমান পিন্ধি অলপমান নাচিও দেখুৱালোঁ আপোনালোকক সেয়াই আৰু এয়া গাঁৱৰ ৰাইজে আহিছে বিহু হুঁচৰি মাৰিবলৈ ময়ো অলপমান নাচিলোঁ আৰু দখনা নাই পিন্ধা হ'লেও মাজে মাজে সোমাই অলপমান নাচিলোঁ আৰু আগতে যেতিয়া ছোৱালী আছিলোঁ তেতিয়া বহুত নাচিলোঁ সৰুৰ পৰাই ছোৱালী কালতো ডাঙৰ হোৱাৰ পিছতো ঘূৰিলোঁ বাৰু বহুতে এতিয়া আৰু
মন গৈছিল ঘূৰিবলৈ, তেনেকৈ সময়ে নহ'ল ওলাবৰ কাৰণে। মাহঁতে গৈছিল, মা ভণ্টিহঁতে, তেনেকৈ যাব নোৱাৰিলোঁ কাৰণে যেতিয়া আমাৰ ঘৰত আহিল হুঁচৰি গাবলৈ, অলপমান নাচিলোঁ ময়ো, মাজে মাজে সোমাই, লাজো লাগে, তেওঁ অলপ নাচিলোঁ আৰু। লগৰ কেইজনী নাই, যিকেইজনী আছিল বিয়া হ'ল, আৰু আছে বাকী, তাহাঁতে ওলাইছিল চাগে, তেনেকুৱা আৰু লগে পোৱা নহ'ল। এয়া হ'ল নেক্সট ডে মৰ্ণিং, মই আৰু ওলালোঁ আকৌ নিজৰ ঘৰখনলৈ। ঘৰত থাকোঁতে, মাৰ ঘৰত থাকোঁতে আৰু ভিডিঅ' নকৰিলোঁ। মাৰ ঘৰত থাকি একদম এলাহ লাগে, খাওঁতে বওঁতে, আৰাম কৰোঁতে ভিডিঅ' কৰিবলৈ মন নগ'ল, সেইকাৰণে নকৰিলোঁ। এয়া ওলাওঁতে অলপমান কৰিলোঁ আৰু ওলাই মেলি। এয়া ঘৰত আহি পোৱাৰ পিছত মই আৰু ভিডিঅ' নকৰিলোঁ। দুপৰীয়া মানে মই 10-11টামান বজাতে আহি পালোঁ, বেছি সময় নালাগে মোৰ মাৰ ঘৰৰ পৰা ইয়াত আহিবলৈ। চ' এয়া বায়ে মেৰিনেট কৰি ৰাখিছে ডিনাৰ কাৰণে। আজি ভাবিছোঁ চিকেন বিৰিয়ানী খাম। চ' বাৰ হাতৰ পৰা বাৰ ৰেচিপি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া বায়ে পূৰা মেৰিনেট কৰি ৰাখিছে যিখিনি মছলা দৰকাৰ মাংসটো। এইফালে আকৌ চাউলখিনি হাফ বইল কৰি লৈছে, বইল কৰি পানীখিনি টুকিবৰ কাৰণে খৰাহী এটাত ৰাখিছে অলপ সময়ৰ কাৰণে। এয়া পিঁয়াজ অলপ কাটি লৈছে মিহি মিহি কৰি, অলপ 3-4টামান পিঁয়াজ লৈছে, বেছি মিডিয়াম চাইজৰ আৰু বেছি ডাঙৰো নহয়। এইখিনি ক্ৰিস্পি টাইপৰ অলপ ফ্ৰাই কৰি ল'ব, একদম ৰঙা কৰি। এয়া চাওক, বৰ্তমান পিঁয়াজখিনি পূৰা ৰঙচুৱা হৈ গৈছে, পূৰা ক্ৰিস্পি, একদম বিৰিয়ানীৰ ওপৰত দিবৰ কাৰণে ৰেডি। এয়া পিঁয়াজ ফ্ৰাই কৰা সেইকণ তেলতে বায়ে অলপমান চেনি দি দিছে, যিটো কালাৰ হ'বৰ কাৰণে। এয়া চাওক, ৰঙচুৱা হৈ গৈছে চেনিখিনি। তাৰপিছত ইয়াতে ডালচিনি আৰু ইলাইচি দিছে। তাৰপিছত লৈছে মেৰিনেট কৰা মাংসখিনি, এইকণ পূৰা কাৰী নিচিনা কৰি আগতে বনাই ল'ব, 20-25 মিনিটলৈকে ৰাখিব, পূৰা সিজাই ল'ব আৰু কাৰীটো আগতীয়াকৈ। এয়া 20-25 মিনিট ভিতৰত মাংসখিনি পূৰা সিজি গৈছে। আপোনালোকে কালাৰৰ কাৰণে ফুড কালাৰো দিব পাৰে ইয়াতে বিৰিয়ানীত। এয়া একফালে বায়ে বইল কৰি আছে ডিমো। এতিয়া হৈ গ'ল চাউলখিনি, বইল কৰা চাউলখিনি এই কাৰীখিনিতে পূৰা ভালকৈ মিক্স কৰি লৈছে বায়ে। এয়া বাৰ হাতৰ বিৰিয়ানী বৰ্তমান খাবলৈ পূৰা ৰেডি আৰু। এয়া বায়ে অলপ ভাজি লোৱা পিঁয়াজখিনি ওপৰত দি দিছে, ভাল লাগিছে চাই পেলাই। কেমেৰাত কালাৰটো অলপ বেলেগো আহিব পাৰে, ৰিয়েলত অলপ বেলেগ। চ' এতিয়া বৰ্তমান খাবৰ কাৰণে পূৰা ৰেডি, পূৰা খাওঁ লাগি আছে আৰু মই চাই পেলাই ভিডিঅ' কৰি থকাত। এতিয়া আৰু অলপ সময়ৰ কাৰণে ল' ফ্লেমত 5 মিনিটমানৰ কাৰণে ৰাখি দিছে বায়ে, কাৰণ গোটেইখিনি সিজাই লোৱা হৈছে আগতে, পূৰা কমপ্লিট হৈ গৈছে। এডজষ্ট হ'বৰ কাৰণে এইখিনি অলপ সময়ৰ কাৰণে ৰাখিছে আৰু। এয়া লাষ্টত হৈ যোৱাৰ পিছত কমপ্লিটলি বায়ে বইল কৰা ডিমখিনি কাটি ইয়াতে দি দিছে। চাওক কি ধুনীয়া লাগিছে। বৰ্তমান খাবলৈ পূৰা ৰেডি। আমাৰ চিৰাই চাই পূৰা মুখত পানী আহি আছে, খাওঁ লাগি আছে। কেতিয়া খাওঁ, কেতিয়া আহিব মায়ে, কেতিয়া ওলাব ন। এয়া ৰখিব তাইৰ পৰা। ইচ্ছা ট্ৰাই কৰি চাব আৰু একদম মুখত পূৰা আনি থাকিব নোৱাৰিলে আৰু। কেনেকুৱা লাগিছে? কিমান? চ' গাইজ, আমি এতিয়া খাই লওঁ। আপোনালোকে চাই থাকক আৰু চাই মজা লওক, খাই ট্ৰাই কৰি চাব। চিম্পল ৰেচিপি হয় বনাই। চ' বহুত টেষ্টি লাগিল খাই পেলাই। আজিৰ ভিডিঅ'টো মই ভাবিছোঁ ইমানতে।
সামৰণি মাৰোঁ। চ' লগ পাম অন্য এটি নতুন ভিডিঅ'লৈ বহুত জল্দি। তেন্তে আজিলৈ বাই বাই, গুড নাইট।